নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, টেকনিক এণ্ড দিয়াৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, হয়তো আপোনালোকে কিছুদিন আগতে গম পাইছিল যে আপোনাৰ বিহুৰ পিছদিনা অৰ্থাৎ আপোনাৰ 18 এপ্ৰিলত আপোনাৰ 2018 চনৰ ৰিক্ৰুটমেণ্টৰ ৰিজাল্টখন নিদিয়াৰ বাবে আন্দোলন কৰা হ'ব। হয়তো আমি আজি আন্দোলন কৰিলোঁ আৰু যিমান ষ্টুডেণ্ট আহিব লাগিছিল সিমান ষ্টুডেণ্ট অহা নাছিল, বাট আপোনালোকে হয়তো ইয়াত বহুত সঁহাৰি জনাইছিল। তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফ্ৰেণ্ডছ, মই আপোনাৰ বাবে এইটো ভিডিঅ'ত দেখুৱাম যে আপোনাৰ অসম চৰকাৰে আমাৰ 2018 চনৰ পৰাই মানে ঘোষণা কৰিছে যে আমাৰ অসমত এইবাৰ আপোনাৰ 1 লাখ নিবনুৱাক চাকৰি দিব। আজিলৈকে আপোনাৰ 1 লাখটো দূৰৰ কথা, আমাৰ 9,017টা কেণ্ডিডেট ল'ব নোৱাৰিলে। সেইখিনি কথালৈ আমাৰ কোনে দাঙি ধৰিব নোৱাৰিলে, একমাত্ৰ আপোনাৰ মাননীয় অখিল গগৈ ছাৰ ডাঙৰীয়া, তেখেতে মানে আপোনাৰ এই কথাখিনি দাঙি ধৰিছে যে এইবাৰ অসমত আপোনাৰ মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই 1 লাখ চাকৰি দিব। এতিয়ালৈকে লোৱা নাই। সেইখিনি কথা আপোনাৰ মাননীয় অখিল গগৈ ছাৰ ডাঙৰীয়া তেখেতে দাঙি ধৰিছে। মই আপোনাক এইটো ভিডিঅ'ত মানে ভিডিঅ' ক্লিপটো দেখুৱাম যে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়াই 1 লাখ যে আপোনাক চাকৰি দিব বুলি কৈছিল। সেইখিনি মই আপোনাক ভিডিঅ' ক্লিপটো দেখুৱাম আৰু এইটো কথা মানে আপোনাৰ এগেইনষ্টত আপোনাৰ দাঙি ধৰিছে আপোনাৰ অখিল গগৈ ছাৰ ডাঙৰীয়া। আমি যে আজি আন্দোলন কৰি আহিলোঁ, এই গোটেইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত দেখুৱাম। ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাব আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই যেতিয়া এনেধৰণৰ ৰিলেটিভ ভিডিঅ'সমূহ আপোনালোকক লৈ আগবাঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব, যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে। তেনেহ'লে পলম নকৰি বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে কোনে কৰিব ইমান? 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে, লাহে লাহে কৰিলেও হয়। মইতো ৰেলখন স্পীডত চলাই আছো যাতে মানুহৰ কষ্ট নহয়। সেইটো কেনেকে দিয়া হ'ব? যি বিভাগত কামেই নাই তাত কেনেকে দিব? চাকৰি মেক্সিমাম যাব পুলিচ আৰু এডুকেশ্যন, কাৰণ তাত লাগে। কিন্তু মই যদি এটা চাকৰি গৈ পেলাই চইল কনজাৰ্ভেশ্যনত দি দিওঁ তেতিয়া আপুনি কি কৰিব? ইমানটো নালাগে। যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে, ইঞ্জিনিয়াৰো সোমাব তাত, ডক্টৰো সোমাব তাত, পুলিচো সোমাব তাত, কম্পাউণ্ডাৰো সোমাব, লেব টেকো সোমাব, নাৰ্ছো সোমাব, 4th গ্ৰেডো সোমাব। গতিকে এইটো এটা মিক্স হ'ব, কাৰণ বাট বেছিক এপইণ্টমেণ্টটো হ'ব পুলিচ আৰু শিক্ষা বিভাগ। এতিয়া 1 লাখ চাকৰি এডভাৰটাইজো ওলাই যাব 2 এদিনতে। গতিকে কোনে কৰিব ইমান? 5 বছৰৰ কাৰণে আপোনালোকে ভোট দিছে, লাহে লাহে কৰিলেও হয়। মইতো ৰেলখন স্পীডত চলাই আছো যাতে মানুহৰ কষ্ট নহয়। সেইটো কেনেকে দিয়া হ'ব? যি বিভাগত কামেই নাই তাত কেনেকে দিব? চাকৰি মেক্সিমাম যাব পুলিচ আৰু এডুকেশ্যনত, কাৰণ তাত লাগে। কিন্তু মই যদি এটা চাকৰি গৈ পেলাই চইল কনজাৰ্ভেশ্যনত দি দিওঁ তেতিয়া আপুনি কি কৰিব? ইমানটো নালাগে। যাৰ যি বিভাগত যি প্ৰয়োজনীয়তা আছে, ইঞ্জিনিয়াৰো সোমাব তাত, ডক্টৰো সোমাব তাত, পুলিচো সোমাব তাত, কম্পাউণ্ডাৰো সোমাব, লেব টেকো সোমাব, নাৰ্ছো সোমাব, 4th গ্ৰেডো সোমাব। গতিকে এইটো এটা মিক্স হ'ব, কাৰণ বাট আপুনি এবাৰ খবৰ লওক, আমাৰ গাঁৱত যিবিলাক ল'ৰাই দৌৰি দৌৰি পুলিচৰ চাকৰি দিবলৈ লৈছিলে, ৰাতিপুৱা শুই উঠি 4টা বজাত দৌৰা অসমৰ প্ৰত্যেকজন যুৱকক সুধি চাওক কেনেকৈ বিজেপিয়ে তেওঁলোকক ঠগন দিলে, ৰাম ঠগন দিলে। আৰু এতিয়া যি 1 লাখ চাকৰি দিম বুলি কৈছে, এই 1 লাখ চাকৰিৰ এটাও চাকৰিত যদি কেলেংকাৰী হয়, এইবাৰ কিন্তু মই কেৱল আন্দোলনত নাই, এইবাৰ কেৱল ৰাজনৈতিক দলত নাই, এইবাৰ বিধানসভাৰ ভিতৰতো আছোঁ। এইবাৰ কিন্তু কাকো শান্তিত থাকিবলৈ দিয়া নহ'ব। আমার আজি রিজাল্ট লাগিব
হৈছে যে আমি কম্বাইন এক্সাম পাতিম কাৰণ এতিয়া ল'ৰাবিলাকৰ পষ্টবোৰ ৰখি নাযায় মানে কম্বাইন এক্সাম পাতিলে মানে বহুকেইটা ভাগ আছিলে যিহেতু ABB AP আৰু গাৰ্ডছখন এনেকৈ বহুকেইটা ভাগ আছিলে চ' গোটেইকেইটা যেতিয়া আমাৰ একেলগে পইচা পাতিলে একেলগে পইচা পতাৰ পিছত মানে কিছুমান পষ্টবোৰ ৰখি নাযায় কিন্তু আমি সেইটো একেলগে হ'ব কিন্তু আৰু কিছুমান কলেজটো আছে ধৰক ABB আৰু বেলেগজন আছিলে সেইটো আমাৰ ফিজিকেল কমপ্লিট কৰে এতিয়া মই কথাই ক'ব গ'লে মই তাতো পাছ কৰিলোঁ ABB AP আৰু গাৰ্ডছখন মই পাছ কৰিব আছে কিন্তু মই ৰিজাল্টৰ অপেক্ষা কৰি আছোঁ কিন্তু ABB আমি সেইটো পাছ কৰিলোঁ এতিয়া আমাৰ 24 তাৰিখৰ ৰিটাৰ্ণ আছে সেইটো বেলেগ SI ৰিটাৰ্ণ আছে ABB ৰিটাৰ্ণ আছে মানে এনেকুৱা যদি হয় তেনেহ'লে এটা ধৰে দুটা তিনিটা তাতোধিক খৰচ তেওঁলোকে পাই যাব এতিয়া এই যিটো কম্বাইন এক্সাম পাতিছে এই কম্বাইন এক্সামটো পতাৰ কোনো ভেলুৱে নাথাকে মানে এতিয়া মই এতিয়া যিটো ৰিজাল্ট দিব সেইটো মই পাম মই এটা কনফিডেঞ্চ নাপাম এতিয়া আকৌ যে ABB হ'ব তাতো মই এতিয়া দিব পালে তাতো মোৰ নাম আহিব তাৰপিছত মই SI যদি দিওঁ তাতো মোৰ নাম আহিব এনেকৈ মানে তিনিটা চাৰিটা যদি মোক অকলে দি দিয়ে তেনেহ'লে কোনটো উঠি যোৱা চাইছিলে কাৰণ কিয় আমাৰ অসম গভৰ্ণমেণ্টৰ যিটো মানে মেৰিট লিষ্ট নাই এখনে নাই কোনো ৱেটিং লিষ্ট নহয় নহয় আমি ভাবোঁ গতিকে এনেকৈ এখন মেৰিট লিষ্ট মাৰি দিয়ে তেতিয়া আমাৰ মানে পষ্ট উঠি যাব মানে এনেকুৱা পষ্টবোৰ বহুত ৰখি যোৱা সম্ভাৱনা যথেষ্ট আছে আৰু সেইবোৰ হয়তো পিছত সম্ভৱ মানে ইলিগেল কিবা হৈ পেলাই এইবোৰ পষ্ট ফিলাপ হোৱাৰ সম্ভাৱনা আছে বুলি আমি ভাবোঁ ত' সেইবাবে আমাৰ ৰিজাল্টটো যদি হোৱা নহ'ব ত' আমাৰ ৰিজাল্টটো সোনকালে লাগে আমি সেইটো কৰিম আমি মানে আৰু নতুনকৈ যিকেইটা ওলাই আছে ABB সেইকেইটা পুনৰ যেতিয়া ৰিটাৰ্ণ লৈ পেলাই মানে আগৰ পৰিচালনা এক্সাম দিয়া আছে চৰকাৰ মই মোৰ উদ্দেশ্য আছে কম্বাইন এক্সাম পাতিলে এজনক এখন ইম্পৰ্টেণ্ট দিয়া এতিয়া মই ইণ্টাৰভিউ কোৱালিফাই কৰিছোঁ বেলেগ বেলেগকে ধৰিলোঁ কিন্তু ইণ্টাৰভিউ এটাই দিলোঁ মই ভাবিছোঁ যে ভাল হওক ক'বলৈ বেলেগজন লোককে কাম কৰিছোঁ এতিয়া আমাৰ মতে বস্তু থকা মানে অসম চৰকাৰে বা পুলিচ কৰ্মচাৰীয়ে